Hello friends, মই ডক্টৰ বিপ্লৱে আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে মোক কমেন্ট কৰি জনাব নাপাহৰিব। আজিৰ ভিডিঅ'টোত মই হাৰ্ট ডিজিজ বা হৃদৰোগৰ বিষয়ে অলপ কথা পাতিম। হৃদৰোগ কি, ই কিয় হয়, ইয়াৰ চিকিৎসা কি আৰু ইয়াৰ ক্ষেত্ৰত ল'ব লগা সাৱধানতাবোৰৰ বিষয়ে অলপ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। হৃদৰোগ হৈছে হৃদপিণ্ডৰ সমস্যাসমূহৰ এক সাধাৰণ নাম, যি হৃদপিণ্ড বা তাৰ সংযোগী ধমনী আৰু শিৰাবোৰৰ স্বাভাৱিক কাৰ্যক্ষমতা ক্ষতিগ্ৰস্ত কৰে। হৃদৰোগৰ মূলতঃ বিভিন্ন ধৰণ থাকে, যেনে 1. কৰ'নাৰী আৰ্টাৰী ডিজিজ। ইয়াত ধমনীত চৰ্বি জমা হোৱাৰ ফলত হৃদপিণ্ডলৈ ৰক্ত সঞ্চালন বিঘ্নিত হয়। 2. এৰিথমিয়া। ইয়াত হৃদপিণ্ডৰ স্বাভাৱিক স্পন্দন গতিত অস্বাভাৱিকতা দেখা দিয়ে। 3. হাৰ্ট ফেইলিউৰ। হৃদপিণ্ডই শৰীৰলৈ যথেষ্ট ৰক্ত সঞ্চালন কৰিব নোৱাৰা হৈ পৰে। 4. হাৰ্ট ভাল্ভ ডিজিজ। হৃদপিণ্ডৰ ভাল্ভবোৰে সঠিকভাৱে কাম নকৰা হয়। এইবিলাক সমস্যাৰ ফলত হৃদযন্ত্ৰৰ স্বাভাৱিক কাম-কাজত বিঘিনি ঘটে, যি জীৱনৰ বাবে বিপজ্জনক হ'ব পাৰে। এতিয়া কথা পাতিম হৃদৰোগ কিয় হয় তাৰ বিষয়ে। হৃদৰোগ হোৱাৰ মূল কাৰণসমূহ হ'ল: 1. অস্বাস্থ্যকৰ খাদ্যাভ্যাস বা আনহেল্ডি ফুড হেবিটছ। অত্যাধিক চৰ্বি, তেল আৰু কলেষ্ট্ৰলযুক্ত খাদ্য খালে ধমনীৰ ভিতৰত চৰ্বি জমা হয়, যি হৃদপিণ্ডলৈ যথেষ্ট ৰক্ত সঞ্চালনত বাধা সৃষ্টি কৰে। 2. অশাৰীৰিক জীৱনধাৰা বা ছেডেণ্টাৰী লাইফষ্টাইল। শাৰীৰিক অনুশীলনৰ অভাৱৰ ফলত শৰীৰত মেদ জমা হয়, যি হৃদৰোগৰ মূল কাৰক। 3. উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ। ৰক্তচাপ অধিক হ'লে ধমনীৰ ওপৰত চাপ বাঢ়ে, যিয়ে ধমনীৰ ক্ষতি কৰি হৃদৰোগৰ আশংকা বৃদ্ধি কৰে। 4. মধুমেহ বা ডায়েবেটিছ। ডায়েবেটিছৰ বাবে শৰীৰত ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে ই হৃদপিণ্ডৰ ধমনীসমূহ ক্ষতিগ্ৰস্ত কৰে। 5. ধূমপান আৰু মদ্যপান। এইবোৰে হৃদপিণ্ডৰ ধমনী সংকুচিত কৰে আৰু হৃদপিণ্ডৰ কাম কৰিবলৈ অধিক চাপ সৃষ্টি কৰে। 6. মানসিক চাপ বা ষ্ট্ৰেছ। অতিমাত্ৰা মানসিক চাপৰ ফলত হাৰ্টৰ স্পন্দন আৰু ব্লাড প্ৰেছাৰ বৃদ্ধি হয়, যি হৃদৰোগৰ মূল কাৰণসমূহৰ ভিতৰত অন্যতম। 7. বংশগত প্ৰৱণতা বা জেনেটিক্স। পৰিয়ালত যদি হৃদৰোগৰ ইতিহাস থাকে তেন্তে বংশগতভাৱে এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি থাকে। হৃদৰোগৰ লক্ষণসমূহৰ বিষয়ে এতিয়া অলপ কথা পাতিম। এইবোৰ হ'ল: 1. বুকুৰ মাজত অথবা বুকুৰ বাওঁ দিশত ধৰা পৰা বিষ। 2. বুকুত জ্বলা বা চাপ অনুভৱ। 3. শ্বাস লোৱাত অসুবিধা। 4. অত্যাধিক ভাগৰ লগা। 5. হঠাৎ হৃদস্পন্দনৰ গতিত সলনি, হাৰ্টবিট বেছি হোৱা বা কমি যোৱা। 6. হাতৰ, বিশেষকৈ বাওঁ হাত বা কান্ধৰ দিশত বিষ। 7. বিশেষ ক্ষেত্ৰত জাঁ বা পেট ফুলি ধৰা। এতিয়া কথা পাতিম হৃদৰোগৰ চিকিৎসাৰ বিষয়ে। হৃদৰোগৰ চিকিৎসা ইয়াৰ প্ৰকৃতি আৰু গম্ভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ সাধাৰণ চিকিৎসাসমূহ হ'ল: 1. ঔষধৰ ব্যৱহাৰ, বিশেষকৈ উচ্চ ৰক্তচাপ আৰু কলেষ্ট্ৰল নিয়ন্ত্ৰণৰ ঔষধ আৰু ব্লাড থিনাৰ ঔষধ, যি ৰক্ত জমা হ'ব পৰা অৱস্থা নিয়ন্ত্ৰণ কৰে। 2. লাইফষ্টাইল পৰিৱৰ্তন, যেনে স্বাস্থ্যকৰ খাদ্য গ্ৰহণ, নিয়মিতভাৱে ব্যায়াম কৰা, প্ৰতিদিনে 30-40 মিনিট খোজ কঢ়া, দৌৰা আৰু যোগাসন কৰা, ধূমপান আৰু মদ্যপান সম্পূৰ্ণভাৱে এৰাই চলা। 3. চাৰ্জাৰী বা প্ৰযুক্তি। হৃদৰোগৰ চিকিৎসাত সাধাৰণতে কৰা চাৰ্জাৰী বা প্ৰযুক্তিকেইটা হ'ল: এঞ্জিঅপ্লাষ্টি। এই প্ৰক্ৰিয়াত ধমনীৰ বন্ধ অংশত ষ্টেণ্ট লগাই ৰক্তৰ পথ খোলা হয়।
বাইপাছ চাৰ্জাৰী ইয়াত বন্ধ ধমনীৰ পৰিৱৰ্তে ৰক্ত চলাচলৰ নতুন পথ সৃষ্টি কৰা হয়। পেচমেকাৰ এইটো হ'ল হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা এটা যন্ত্ৰ। আহক এতিয়া কথা পাতো হৃদৰোগৰ পৰা আঁতৰি থাকিবলৈ কি সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ বিষয়ে। 1. সন্তুলিত আহাৰ গ্ৰহণ। তেল চৰ্বি কম থকা খাদ্য যেনে শাক-পাচলি, ফল-মূল আৰু অতি কম তেলত ৰন্ধা খাদ্য খাওক। কলেষ্ট্ৰল আৰু নিমখৰ পৰিমাণো নিয়ন্ত্ৰণ কৰক। 2. নিয়মিত শাৰীৰিক অনুশীলন। প্ৰতিদিনে 30 পৰা 40 মিনিট সময় শাৰীৰিক অনুশীলন কৰক। খোজ কঢ়া, দৌৰা অথবা যোগাসন কৰাটো উপকাৰী। 3. ধূমপান আৰু মদ্যপান এৰাই চলক। এইবোৰে হৃদপিণ্ডৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়, সেইবাবে এইবোৰ সম্পূৰ্ণৰূপে ত্যাগ কৰা উচিত। 4. ওজন নিয়ন্ত্ৰণ। অধিক ওজনে হৃদপিণ্ডৰ ওপৰত বেছি চাপ সৃষ্টি কৰে। স্বাস্থ্যকৰ ডায়েট আৰু অনুশীলনে এই সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰে। 5. ৰক্তচাপ নিয়মিতভাৱে পৰীক্ষা কৰা। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখক। ইয়াৰ বাবে ডাক্তৰৰ পৰামৰ্শ মতে সঠিকভাৱে ঔষধ গ্ৰহণ কৰক। 6. মানসিক চাপ নিয়ন্ত্ৰণ কৰক। ধ্যান, যোগাসন আৰু পৰ্যাপ্ত বিশ্ৰামৰ সহায়ত মানসিক চাপ হ্ৰাস কৰক। 7. নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰক। সময়ে সময়ে ৰক্তচাপ, কলেষ্ট্ৰল আৰু ব্লাড চুগাৰ পৰীক্ষা কৰক। হৃদৰোগৰ উপসৰ্গ দেখা পালে বিশেষজ্ঞৰ পৰামৰ্শ লওক। অৱশেষত ক'ব লাগিব যে জীৱনশৈলীত সজাগতা আৰু সাৱধানতা অৱলম্বন কৰি হৃদৰোগৰ পৰা বাচি থাকিব পাৰি। যদি কোনো লক্ষণ দেখা দিয়ে তেতিয়াই চিকিৎসকৰ সৈতে পৰামৰ্শ কৰি সঠিক চিকিৎসা লোৱাটো অতি প্ৰয়োজনীয়। হৃদৰোগৰ ক্ষেত্ৰত সঠিক সচেতনতা জীৱন ৰক্ষাৰ পৰিপূৰক। আজিৰ ভিডিঅ'টোত মই হৃদৰোগ কি, ইয়াৰ লক্ষণসমূহ কি, ইয়াৰ চিকিৎসা কি আৰু হৃদৰোগৰ ক্ষেত্ৰত ল'ব লগা সাৱধানতাখিনিৰ বিষয়ে অলপ কথা পাতিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ।